এতিয়া 10:30মান বাজিলে। মই ভাত পানী খাই আজৰি হ'লোঁ আৰু মই এতিয়া কাটি আছোঁ ভোট জলকীয়া কাটি আজি আপোনালোকক গুড মৰ্ণিং দিছোঁ, যাতে সকলোৰে দিন জ্বলা জ্বলা হওক ভোট জলকীয়াৰ নিচিনা। তাৰপাছত আজি মই খালোঁ পঁইতা ভাত। যোৱাকালি মোৰ মাহঁত আহিছিলে, মাহঁতে আনি দিছিলে ভোট জলকীয়া। এতিয়া কাটি আছোঁ আচাৰ বনাবলৈ। আৰু কালি ৰাতি ভাত ৰৈ যোৱাৰ বাবে পানী দি থলোঁ। ভাবিলোঁ আজি ৰ'দ দিব, নাই আজি বৰষুণহে দিলে, ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ। আৰু এতিয়া কাটি আছোঁ ভোট জলকীয়া। তাৰপাছত আপোনালোকক লগ পাই আছোঁ। তেন্তে মইনো কেনেদৰে ভোট জলকীয়া কাটিছোঁ আপোনালোকে চাওকচোন। হৈ গ'ল। এইখিনি অলপ সৰু সৰুকৈ কাটিছোঁ আৰু এইখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। আৰু মই এইখিনি এতিয়া বটলত ভৰাই ল'ম। এইখিনি সেইদিনাখনি মোৰ হাজবেণ্ডে বনাইছিলে, সেইখিনি ইয়াতো আধা ভৰাব লাগিব আৰু ইয়াত ভৰাম। এইখিনি মই বটলত ভৰাই ল'লোঁ আৰু এতিয়া ইয়াত দিম অলপমান নিমখ। আৰু দিম অলপমান মিঠাতেল। আপোনালোকে এটা কথা মন কৰিব, যোনকেইটা বটলত এই ভোট জলকীয়াখিনি ভৰাব, যাতে বটলকেইটা শুকান হয়, মানে পানী লাগি নাথাকে, নহ'লে ভোট জলকীয়াখিনি ভেঁকুৰিব। এতিয়া মই এইখিনি ৰ'দত দিমগৈ। এতিয়া যিহেতু ৰ'দটো ওলাইছে, বৰষুণটো গ'ল, এতিয়া ৰ'দ ওলাইছে, এতিয়া মই এইখিনি ৰ'দত দি দিমগৈ। দুপৰীয়া ভাত বনাই আছোঁ আৰু আজি দুপৰীয়া সাজত আছে দালি, আলু পিটিকা, পাপৰ বনাম, বছ ইমানেই। এইকেইদিন মাছ মাংস খাই খাই আমনি লাগি গৈছেগৈ, সেইবাবে ভাবিলোঁ আজি চিম্পুলকৈ খাওঁ বুলি। ভাত আৰু দালি হ'ল, এতিয়া আলু বইল কৰি আছোঁ। নেমু, কালি যে কৈছিলোঁ মোৰ মা আহিছিলে বুলি, মাহঁতে আহোঁতে নেমু চেপি দিছিলোঁ। এইখিনি ৰৈ যোৱা অংশখিনি মই কিবা এটা কৰিম, কিন্তু আজি নেদেখাওঁ, 5 দিনৰ পাছত দেখাম। এইখিনি মই এতিয়া পানীত ডুবিয়াই থ'ম, মানে পানী দি থৈ দিম 5 দিনৰ কাৰণে। তাৰপাছত উলিয়াই পেলাই আপোনালোকক দেখাম বাৰু কি কৰোঁ। আপোনালোকেও এনেকুৱা কৰিব পাৰে, ঘৰলৈ আলহী আহিলে নেমু চৰ্বতটো দিয়েই চাগে, সেইখিনি ৰৈ যোৱা বাকলিখিনি আপোনালোকে পেলাই নিদিব। সেইখিনি আপোনালোকে এটা ধুনীয়া বস্তু বনাব পাৰে। কি বনাব সেইটো মোক 5 দিনৰ পাছত দেখাম। এয়া দেখিলে মই পানী দিলোঁ। ইয়াত এতিয়া মই দিম নিমখ দি এইখিনি 5 দিনমানৰ কাৰণে মই তিয়াই থৈ দিম। দুপৰীয়া ভাত পানী খাই বৈ আজৰি, সকলোকে খুৱাই বৈ আজৰি হ'লোঁ। আৰু এতিয়া এনেই অলপ সময় বহি আছিলোঁ, ভাবিলোঁ অকণমান নিজকে যত্ন লওঁ। নেইলখিনি কালি ৰিম'ভাৰ দি এৰাই দিছোঁ, নেইল পলিচ, আৰু আজি লগালোঁ। কেনেকুৱা লাগিছে বাৰু চাওকচোন, ষ্টাইল দি দিছোঁ অলপমান। আৰু মই কৈছিলোঁ যে কালি মোৰ মাহঁত আহিছিল বুলি, আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, তেনেকৈ অকণমান কৰিলোঁ। যিহেতুখনলৈ মানুহ আহিলে মানে কিমানবোৰ কৰিব লাগে, খোৱা বোৱাৰ পৰা আদি কৰি সকলোবোৰ কৰিলোঁ। যিহেতু সেইবাবে কেমেৰাত লৈ থাকিব মন নগ'ল, তথাপিও অলপ কৰিলোঁ, দেখাম বাৰু। যদিহে ভিডিঅ'টো বেছি দীঘল নহয় তেন্তে আপোনালোকে চাব। আৰু আজি যে মই কৈছিলোঁ দিনটো ভোট জলকীয়াৰ দৰে জ্বলা হওক, মই অকণমান ধেমালি কৰিছিলোঁ, তথাপিও মোৰ দিনটো ভোট জলকীয়াৰ দৰে জ্বলা হয়, ইমান গৰম। মই এটা কথাই ক'ম, যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে প্লিজ কমেণ্টত জনাব কেনে পালে, আৰু প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰি দিব। তেতিয়াহে আপোনালোকে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব। তেন্তে আজিলৈ আহিব, বাই বাই। আকৌ আহিম এটি নতুন ব্লগ লৈ, তেনেহ'লে বাই। এয়া মাহঁতে আহি সকলোৱে কথা পতাত ব্যস্ত হৈ আছে, দেখিছে নহয়। কি কৰিছা কৈ দিয়া? কি কৈছা? তোমালোকে চাইকেল চলাইছোঁ বুলি কোৱা। তোমালোকে চাইকেল চলাইছা? তুমি কি কৰিছা? চাইকেল চলাইছোঁ বুলি কোৱা আকৌ।
এইকেইটা আমাৰ একো নাজানে। এইজনী আমাৰ ভতিজী, সেইজন আমাৰ ভতিজা পোৱালি, আৰু এইটো আমাৰ কোন? আহা মই মাৰি দিম আহা। লাজ কৰিছে এইটো। এইটো মোৰ মামাৰ ল'ৰা হয়, নামটো প্ৰাচুৰ্য। এনেকৈ ঘৰত পুতুকণ বুলি মাতে আৰু মৰমত মই পুতি বুলি মাতোঁ। আৰু ই চাইকেল চলোৱাত ব্যস্ত হৈ আছে আৰু কৈছে বাবেকক বুলি চাইকেল এখন কিনি দিবলৈ ক'ব। দেখিছে নহয়, পৰিছে বা উঠিছে বা। যোৱাকালি মাহঁতৰ বাবে আছিলে এয়া হাঁহ আৰু কোমোৰা চব্জি, মাছ ফ্ৰাই, কণী, মাছৰ কণী এয়া। এইফালে আছে পাপৰ, নৰসিংহ পাত আৰু বাদাম। এয়া হৈছে পদিনা আৰু আমৰ চাটনি, এয়া হৈছে চানাৰ চাটনি। খাই বৈ আজৰি হৈ মাহঁতে 4:30মান বজাত যাবলৈ ওলালে। একেবাৰে আগত আছে মাৰ পেহীক ছোৱালী, তাৰপাছত আপা, এয়া মুগা ৰঙৰ মেখেলা পিন্ধি থকাজনী মোৰ মা, তাৰপাছত মোৰ জা, আৰু এয়া মোৰ হাজবেণ্ড। আৰু এয়া মোৰ শাহুমা, শাহুমাই বিয়নীকক অলপমান আগবঢ়াই দিছে।